মই এটা ৱাইন খাম। কিনি দিব হ'ব কিনিব নোৱাৰো। হা তোমাক কৈছো নগলে মই ড্ৰেছ কিনিম, তুমি ৱাইন কিনিবা মোৰ ড্ৰেছ কিনিবা। ঠিক আছে। তোমাৰ ড্ৰিংকছটো কি কোৱাচোন? কিনিবা যি খোৱা তাকে খাম। ঠিক আছে অকে কালি দুটাই খাম দিয়া। খাই আৰু বগৰা বগৰী কৰি থাকিম যি কৰো কৰিম আৰু। মই ধৰক প্ৰতিজ্ঞা কৰিলো মই তোমাৰ লগতে কৰিম। কি কৰিবা? চুদা চুদি যিমান বয়সলৈকে পাৰো। কেনেকে চুদি পোৱা না মোক? গুৱাহাটীতে বাৰু নেপেলা আৰু ইয়াতো চুদিম তো মই গোৱাত গৈ চুদিম ৰবা। গোৱাত যাম নহয় তোমাৰ লগত। কেনেকে চুদে মোক কোৱা? এই তুমি জানা মোৰ ভৰিটো উঠাই ল'বা, তোমাৰ গোটেইটো সোমাই যায়। কি সোমাইছো কি কোৱা নাপাল তোমাৰ চেটটো সোমাই যায়। তোমাৰ চেটটো সোমাই যায় আৰু মোৰ বুচত কিমান দিন চেট সোমোৱা নাই ভাবাচোন। তোমাৰেই সোমাইছে। তুমি লাষ্ট যেতিয়া সোমাইছা তেতিয়াহে, তাৰ আগতো নাই। এই গোটেই বছৰটো তোমাৰে চেট সোমাইছো আৰু গতিকে এই চেট নোসোমোৱা বুচখন টাইট হৈ থাকে, বিষাই থাকে সোমালে। বুচখন নিলেও টাইট, নকৰোতে টাইট। বয়স হলে কি হব? টাইট হৈ আছে সৰু ছোৱালী। আহিবা না, সদায় আহিবা। হাল্লা কৰিলে এতিয়াই যাম কলা। কালি আহিবা। হাল্লা কৰিলে এতিয়াই যাম কৈছো নহয়। মই তুমি মোৰ লগত থকাতে বিচাৰো। এতিয়াই গৈ ছুটি আহি কলা। গেটখন বন্ধ কৰাৰ কাৰণে যোৱা নাই, নহলে এতিয়াই গুচি গলো। গেটখন একেদিন বন্ধ নাই নেকি? এতিয়া ছুটি 1 ঘণ্টা ছুটি 2 ঘণ্টাত গুচি আহিল। কালি বহুত ৰাতিলৈকে খোলা থাকিব তাৰমানে। কালি খোৱাও আনি খাম, ড্ৰিংকছো কৰিম, তেতিয়া আৰু বেছি ভাল লাগিব। ময়ো কৰিম। বুচখন কি কৰিব লাগিব? ঠাণ্ডা কৰিব লাগিব। যি কৰা কৰিবা, তোমাক মই এৰি দিম। মই নিজকে সমৰ্পণ কৰিলো কৈছো ন তোমাক, গোটেই জীৱনৰ কাৰণে। দুখন মিঠা পান লৈ আহিবা কালি। তুমি বড্ড সেক্সি দেই সঞ্জীৱ, সেইকাৰণে লগ পালো নেকি? ময়ো সেক্সি। বিৰাট সেক্সি জানা, জানো আকৌ। সেইকাৰণে ই মোৰ লগত নোৱাৰি পলাই থাকে, সেইটোৱে। কিবা কিবি হৈছে ভাবি পেলাই, তোমাৰ কথা ভাবি। গোৱালে ওলাবা দেই।